मैदेरनि उदखारजों सुबुंनि उन्दुनाय गैयै थासारि, जेराव मानसि आरो मैदेरनि दाङाबाजिया सानफा एफा बांगासिनो। सानफ्रोमबो मैदेरनि उदखारजों तामुलपुर जिल्लानि साहा ओनसोलाव हाजो गुदिनि रायजोफोरा गोजोनै हर बारहोनो हायाखै। हरनि समाव गावनि बिसि फिसाजों गोजोनै उन्दुनो मोनाखै। बेबादि समावनो आरोबाव बगामाथि ओनसोलनि 2 नं दङार गावनि प्रदीप बर्मन आरो भबेन बर्मननि गंनै न'खौ मैया फुंनि 4:30 रिंगासो समाव हाग्रानि मैदेरा सिफायनानै सिलिंखार खालामना गालाङो। मैया सोराङै समाव मासे बेसेबांबा गिदिर मैदेरा फैनानै अन्थाइ बुनानै दिन हाजिरा मावना जाग्रा प्रदीप बर्मन मुंनि सासे गोरिब नखरनि न'खौ सिफायनानै सिलिंखार खालामो। सोरांसै समाव फैनाय मैदेरनिफ्राय खुनुरुखुम जिउ रैखा मोननो नखरनि गासै सोद्रोमाफोरा। दायो हाग्रानि मैदेरजों न' सिफाय जानाय दुखुथिया गंनै नखरखौ सरकारा बेनि सायाव मा राहा लागोन बेखौ समाजो फोरमायसिगोन। खौरां बिजों टाइम्स नाउ बडलेण्ड। हातीটো दादा আমি কব গেলে আমার পৰা কোনো সরকারের সাহায্য নাই আর হাতীটো সরকারের ফরেস্টার মানুষ যে আমার এইবিলাক আহে এইখিনি জায়গাত আমার ঢিপটো পাৰ খিনিত খেদি কিনে গুচি যায়, এৰি থৈ গুচি যায়। আৰু হাতীটো আমাক আজিৰ পৰা নহয় বহুত দিন পৰা আমাক ক্ষয়ক্ষতি কৰি আছে। আমাৰ এইখিনি নং আমাৰ 2 নং ডঙৰগাঁও অঞ্চলত এই বগামাটি আমাৰ যিমান 2 নং ডঙৰগাঁও এৰিয়া পৰি আছে সিমানে গোটাই দিন গোটাই ক্ষতিগ্ৰস্ত কৰি আছে। আৰু আমি বহুত দূৰৰ মানুহও নহয়, সিপাৰ আমি গৰাখহনীয়া মানুহ হয়। গৰাখহনীয়া আমাৰ নদীটো সিফালে গ'ল, নদীটো সিফালে যোৱাৰ কাৰণে আমি ইফালে আহিব লগা হৈছে। এতিয়া আমি নদী চৰতে জলাশয় জেগাতে বসবাস কৰি আছোঁ। কিন্তু সেইটো কাৰণে চৰকাৰে আমাক দুখীয়া মানুহ হিচাপে আমাক চৰকাৰে চাব লাগে। যিহেতু দুখীয়া মানুহে আমাক ঘৰ এটা দিছি, ঘৰটো দিয়াৰ পিছত চাওক এইটো ঘৰটো যে দিছি কালি ৰাতি ভাঙি ৰাতিপুৱা চৰাইকান্দা সময়ত ভাঙি থৈ গ'ল। এতিয়া ল'ৰা ছোৱালী মই ক'ত থাকিম? এইটো চৰকাৰী ঘৰ হয়, হয় চৰকাৰে দিয়া। মোৰ নামত মই প্ৰদীপ বৰ্মন হয়, মোৰ নামত ঘৰ হয়। এইটো মোক দিয়া ঘৰ সংস্থানে ID নম্বৰত ঘৰ দিয়া হয়, মোকে দিয়া হয়। কিন্তু চৰকাৰে ফৰেষ্টাৰ মাতলিও নাহে। আমাৰ এতিয়া যি কিবা বুলি কয় আমাৰ যি MLA আছে ধৰ্মনাৰায়ণ, এতিয়া এইখিনি জেগাত আমাৰ মুতিবাও নাহে। আমি বুদ্ধি দি সিহঁতক জিকাই দিছোঁ সদায়। সিহঁতৰ কাৰণে আমি BJPক বহুত সহায় কৰিছোঁ। আমাৰ হেমন্ত বিশ্ব শৰ্মাক এইখিনি ক'ব বিচাৰোঁ, মই চৰকাৰক সহায় দিব বিচাৰোঁ। আমাক খিলঞ্জীয়া জাতিক দুখীয়া মানুহক তেওঁ চাব লাগে। আমাক কিয় সিহঁতে চকু মেলি নাচায়? এইখিনি আমাৰ 2 নং ডঙৰগাঁও অঞ্চলত ইমান মানুহ বসবাস কৰি আছে, বড়ো ৰাভা জনগোষ্ঠী কোচ ৰাজবংশী সকলোৱে আছে। আমাক কিয় তেহঁতে নাচায়? আমাক চাব লাগে। আমি কি মানুহ নহয়? এই যে বনেৰাই যে কিমান দিন চেংচন কৰি গেল, এইটো ধৰ্মনাৰায়ণ আছে, সিও কৈ গেল যে তোমালোকৰ হাতীয়ে উৎপাত কৰে, তোমালোকক কিবা এটা নিৰাপত্তা দিম। যি ইলেকশ্যনৰ সময়ত সকলোৱে আহে, নিৰাপত্তা দিয়ে। ইলেকশ্যন পাৰ হৈ গ'লে কোনেও নাহে, আমাক চাবই নাহে। এইখিনি গৰাখহনীয়া বানপানীৰ যি অত্যাচাৰ হ'ল গৰাখহনীয়াৰ ভিতৰত আমি তাত থাকিব নোৱাৰোঁ। হাতীৰ সন্মুখত আমি টোপনি মাৰিব নোৱাৰোঁ। জল বিভাগৰ আমি কোনো পথতে আমি হাৰি যাব নোৱাৰোঁ। ইমান আমি দুখিত। এনেকা দুখিত। যোৱাকালি বস্তুটো যোৱাকালি আগতো আহে, আগে পিছে আহিলে যেতিয়া এনেকা আহিল গ'ল, পিছত মই কৈছোঁ বাবা যা এনেকা বস্তুটো চৰকাৰে জীয়াই ৰাখিব নালাগে না। চৰকাৰে মানুহ মাৰিব বিচাৰিছে। ভগৱান হয় মানিছোঁ, গণেশ বাবাক ময়ো ভক্তি কৰোঁ, মানুহ কিন্তু সেৱা কৰোঁ, কিন্তু এইটো ভগৱান নহয়। ভগৱান বুলি ক'লে ই গুচি যায়, সিটো বুজি নাপায়। ঘৰ আমাৰ ইয়াতে দুটাই, মোৰ জেঠাৰ আৰু মোৰে নষ্ট কৰিছে। এইটো ভবেন বৰ্মন আৰু মোৰ নাম হ'ল প্ৰদীপ বৰ্মন। দুটা মুঠতে দুটা ঘৰ হৈছে।